এইফালে লেফ্টে যে সোমাইছোঁ এইটো আপোনাৰ ইউটাৰ্ণ লৈ আহিছোঁ। গুৱাহাটী চাইডৰ পৰা আহিলে আগত গৈ ইউটাৰ্ণ লৈ আহি লেফ্টে সোমাব লাগে। ৰাস্তা কিন্তু ধুনীয়া বনাইছে। আগতে আহিছিলোঁ, এতিয়া বনাই আছিলে। ৰাস্তা ধুনীয়া ৰাস্তা আছে। আপোনালোকে দেখা পাইছে মহামৃত্যুঞ্জয় মন্দিৰ, বহুত মানুহ হৈছে। বাপৰে, মানুহবিলাক গৰমত থাকিবই পৰা নাই। ক'ত আছে দেখিছেনে ঘৰটোৰ মাজত? ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু লগতে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। মোৰ ভিডিঅ' কমপ্লিট হোৱা নাই, আৰু মই নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰৰ পৰা বট্টদবা গৈছিলোঁ, বট্টদবা থান। তো মই তাৰ পৰা ঘৰত আহিছিলোঁ। এইটো ভিডিঅ' বেলেগ কৰি দিম, তো আপোনালোকে চাই থাকিব। এইটো ভিডিঅ'ত যেনেকৈ মৰম দিছে সেইটো ভিডিঅ'টো দিব, আগলৈ দি থাকিব বুলি আশা ৰাখিলোঁ। ভিডিঅ' বনাই যাই থাকিব।